গুড মৰ্ণিং এভৰিৱান। আৰু আজি ৰাতিপুৱাৰ কাৰণে মই বনাম চিৰা। আৰু চিৰাখিনি মই অকণমান পানীৰে মোহাৰি ল'ম। তাৰপিছত এয়া কেৰাহীটোত ৰিফাইন দি দিছোঁ। ৰিফাইনখিনি গৰম হোৱাতে মই চিৰাখিনি তাত দি দিছোঁ। আৰু এতিয়া অকণমান নিমখ তাত দিম আৰু চেনি দিম। চেনি অকণমান বেছি দিম কাৰণ ভাল লাগে তেনেকৈ খাই। আৰু এতিয়া গোটেইখিনি ভালদৰে ভাজি দিম। আৰু এতিয়া হৈ গ'ল, ধুনীয়া কালাৰ এটা আহিছে ন, খাবলৈও বহুত টেষ্টি হয়। আৰু এইফালে জিমন আৰু মই পিছফালে আহিলোঁ শেৱালি ফুল তুলিবলৈ। আৰু আজি কিবা এটা শেৱালি ফুলৰ ৰেচিপি এটা দিম বুলি ভাবিছোঁ, সেইকাৰণে শেৱালি ফুল তুলিবলৈ আহিলোঁ। জীৱনক জগাই লৈ আহিছোঁ ফুল তুলিবলৈ। শুই আছিল, এতিয়া সি আৰু মই দুয়ো লগ লাগি ফুলকেইটা তুলিলোঁ। আৰু আজি শেৱালি ফুলৰ কিবা এটা বনাম, দেখুৱাম আপোনালোকক। এতিয়া হ'ল, ঠিক আছে। তো এইকেইটা হৈছে চিলভাৰ মাছৰ মূৰ। আৰু এইফালে পিঁয়াজ আৰু কেঁচা জলকীয়া থৈ দিছোঁ। আৰু এইফালে শেৱালি ফুলখিনি ভালকৈ মই ধুই লৈছোঁ। আৰু এতিয়া একেখিনি তেলত পিঁয়াজ, জলকীয়া আৰু নহৰু দি দিছোঁ একেলগে তাত। আৰু সোৱাদ অনুযায়ী নিমখ, হালধি দি একেলগে ভালদৰে ভাজি দিম। তাৰপিছত মই ইয়াতে শেৱালি ফুলকেইটা দি দিম। আৰু এইখিনি দুবাৰমান ভাজাৰ পিছত একেবাৰে কোমল হৈ পৰিব। তাৰপিছত মাছৰ মূৰকেইটা ইয়াতে দি দিম। আৰু এইখিনি হোৱাৰ আগে অলপমান ছ'ডা দি দিছোঁ। আৰু এতিয়া এইখিনি হৈ গ'ল। আৰু এইখিনি মোৰ হৈ গ'ল। মই মাছৰ মূৰকেইটা ভালদৰে ভাজি দি দিছোঁ। আৰু এতিয়া দুখন ফটো লগাই দিছোঁ, আপোনালোকে প্লিজ ট্ৰাই কৰি চাব, বহুতেই টেষ্টি হৈছিলে খাবলৈ। আৰু সেইদিনা আছিলে বহুত গৰম, তাৰ বাবে মই নেমু টেঙা চৰ্বত বনালোঁ। আৰু এইফালে নেমু টেঙা কাটি থোৱা আছে। আৰু নেমু টেঙাখিনি মই ৰসটো উলিয়াই ল'লোঁ। আৰু এতিয়া নিমখ আৰু চেনি দি দিছোঁ। আৰু ইয়াতে মই কেইটামান মান ধনিয়াৰ পাত দিম বুলি ভাবিছোঁ, সেইকাৰণে মান ধনিয়াৰ পাত কেইটামান ছিঙি আনি ভালদৰে ধুই ল'লোঁ। আৰু এইকেইটা মই এতিয়া ইয়াতে দি দিম। আৰু এতিয়া ষ্ট্ৰ এডালেৰে চৰ্বত গিলাচ খাম। বহুতে ভাল লাগিছিল খাবলৈ। আৰু এইফালে খাৰৰ তৰকাৰীৰে ভাত খাই বহুতে ভাল লাগিছে। মা আৰু দেউতাই ক'লে খাৰৰ তৰকাৰীখন সঁচাই বহুত ভাল লাগিছিল খাবলৈ। তো মই এতিয়া ৰাতিৰ কাৰণে মূৰকেইটা বনাইছিলোঁ খাৰ। আৰু এতিয়া মাছখিনি বনাম মই। আৰু মাছখিনি মই একদম সাধাৰণভাৱে বনাওঁ, আপোনালোকক দেখুৱাম। এইফালে বনাই আছোঁ আৰু এইফালে জীৱনক দেখুৱাইছোঁ কি কৰি আছে বেক কেমেৰা। 10 into 5 equal to 50, 10 into 6 equal to 60, 10 into 7 equal to 70. বা কি কৰি আছা? মই ম্যাথ টেবুল মাতি আছোঁ। হয় নেকি? মুখস্থ হৈছে নাই? হৈছে। ঠিক আছে, পঢ়ি থাকা দেই। তো মই মাছখিনি বনাবলৈ এটা ডাঙৰ পিঁয়াজ কাটি লৈছোঁ, নহৰু আৰু আলু আৰু স্কচ এইখিনি ভালদৰে ধুই মেলি থৈ দিছোঁ। আৰু মাছখিনি ফ্ৰাই কৰি ল'লোঁ অকণমান। তাৰপিছত একেখিনি তেলতে মই পিঁয়াজ দি দিছোঁ। আৰু নিমখ, হালধি সোৱাদ অনুযায়ী দি দিব আপোনালোকে। আৰু এতিয়া এইখিনি তাত দি দিছোঁ। ভালদৰে গোটেইখিনি ভাজি দিম। আৰু দুবাৰমান ঢাকনি লগাই ভাজিম। তাৰপিছত অকণমান মই পানী দি দিম, কাৰণ মাছখিনি দিয়াৰ আগতে আলুখিনি ভালদৰে সিজিব লাগিব। কাৰণে এইখিনি ভালদৰে সিজাৰ পিছত মই মাছখিনি ইয়াতে দি দিছোঁ। আৰু এইখিনি ভিডিঅ'টো ইমানতে শেষ কৰিম। ভাল পালে লাইক আৰু কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।